মিডিয়া আছে আৰু মোষ্টলি আজিকালি এই যুগত আমি মোবাইলহে ইউজ কৰোঁ মানে ফটো লোৱাৰ কাৰণে এবাৰ মানে ভিজুৱেল দিয়াৰ কাৰণে কিন্তু আজি আমাক মানে মোবাইলটো এলাউ কৰা নাই ভিতৰত আমাক সেইটো কোৱা হৈছে যে স্পীকাৰৰ সেইটো নতুন অৰ্ডাৰ বুলি আৰু সেই অৰ্ডাৰটো আজি ৰাতিপুৱা 9টা বজাত সেইটো অৰ্ডাৰটো পাছ কৰা হ'লে কৈছে এতিয়া আমাক সেইটো আগতে জনাব লাগিছে যদি আমাক যদি মোবাইলটো যদি ইউজ কৰিব নিদিয়ে তেনেহ'লে আমাৰ মানে উপায়টো কি মানে আমাকতো মানে এটা মানে দিব লাগিব যে আমি মোবাইল ইউজ কৰিব নোৱাৰোঁ তেনেহ'লে আমি ভিজুৱেলটো আমি কেনেকুৱা পাম আমি ফটোটো আমি কেনেকুৱা পাম আমি যদি প্ৰিণ্ট মিডিয়াৰ আমি ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়াৰ ৰিপৰ্টাৰকেইটা নিউজ যেতিয়া দিয়ে আমি ফটো দিব লাগিব সেই ফটোটো আমি ক'ৰ পৰা পাম এইটো প্ৰথমৰ বাবে সেইটোতো মই মানে ফাৰ্ষ্টৰ পৰা মানে যেতিয়া BTC গঠন হৈছে তাৰ পৰা আমি মানে এই এছেম্বলিতে আমি নিউজ কৰিছোঁ আজিলৈকে আমাক এতিয়াও এনেকুৱাই মানে বাধা দিয়া নাছিল সেইটো মানে প্ৰথমৰ বাৰে সেইটো আমি সেইটো দেখা গৈছে আৰু সেইটো আমি কণ্ডেম কৰোঁ আৰু আমাক এলাউ দিব লাগিব যে আমি মানে যিহেতু সেই যুগত মানে মোবাইলটোৱে মানে আমি মোবাইল দিয়ে কাম কৰোঁ আমি মোবাইল দি ভিজুৱেলো আমি এডিটিং কৰোঁ যাতে এইটো সোনকালে হৈ যায় আমি যদি মানে কেমেৰা যদি লওঁ আমি গৈ পেলাই আকৌ মানে লেপটপত আৰু সোমোৱাৰ পাছত আমি আকৌ এডিটিং কৰিব লাগিব সেইকাৰণে আমাৰ বহুত টাইম লাগে আৰু এই আজিকালি যুগত ইমান মানে আমাৰ টাইম নাই সেইকাৰণে দিব লাগে আৰু যদি প্ৰিণ্ট মিডিয়াৰ ফটো দিব লাগে কিন্তু আজিকালি এই ইলেক্ট্ৰনিক যুগ বা এই যুগত আজিকালি আমি মানে মোষ্টলি মোবাইলহে ইউজ কৰোঁ নিউজ দিয়াৰ কাৰণে কিন্তু আজি এই হাউচত আমাক মানে মোবাইলটো এলাউ কৰা নাই আৰু আমাক মানে কোৱা হৈছে যে 9টা বজাত ৰাতিপুৱা 9টা বজাত নতুন ইনষ্ট্ৰাকশ্যন আহিছে যে মোবাইলটো মানে ভিতৰত এলাউ কৰা নহ'ব কিন্তু আজিলৈকে BTC গঠন হোৱাৰ পৰাই আমি ইমান বছৰ আমি নিউজ কৰি আছোঁ আমি মোবাইল ভিতৰত পেলাই সেইটো মোবাইল দি আমি নিউজ আমি ভিজুৱেল দিওঁ আমি ফটো আমি এইটো লওঁ কিন্তু এইটো 41st টাইম এইটো আজি আমাক মানে সেইটো এলাউ কৰা হোৱা নাই মানে সাধাৰণ লোকৰ লগত সমান কৰি এইটো আৰু ইহঁতে কৈছে যে ইনষ্ট্ৰাকশ্যন আমি সুধিছোঁ যিহেতু জেনেৰেল পাব্লিক আৰু মিডিয়াৰ লগত আপোনালোকে মানে ইনষ্ট্ৰাকশ্যনটো কেনেকুৱা সমানকৈ সেইটো কৰা হ'ল এইটো স্পীকাৰৰ মানে নিৰ্দেশমতে মানে মৰমেৰে সেইটো কৰা হৈছে বুলি কৈছে সেইকাৰণে আমি সুধিব বিচাৰিছোঁ মানে জেনেৰেল পাব্লিক আৰু মিডিয়াৰ মানে কেনেকুৱা সমান্তৰাল কৰিলে আমি যে এই যুগত আমি মানে মেক্সিমাম মানে প্ৰেছ আৰু মিডিয়া মানুহবোৰ মোবাইলহে ইউজ কৰে মোবাইল দিয়ে মানে ভিজুৱেল সেইটো কৰে মোবাইল দিয়ে সেইটো কৰে স্পীকাৰৰ নিৰ্দেশ বুলি কৈছে এইটো মানে আমাক এলাউ কৰিব লাগে এইটো যদি এলাউ নকৰোঁ তেনেহ'লে মানে আমি মানে নিউজটো কেনেকুৱা কৰিম তেনেহ'লে সেইকাৰণে আমি কৈছোঁ আমি ডিমাণ্ড কৰিছোঁ যদি আপোনালোকে সেইটো আমাক যদি এলাউ নকৰে তেনেহ'লে আমাক ভিজুৱেল দিব লাগিব আমাক ফটো দিব লাগিব যাতে আমি সেইটো আমাৰ মানে সেইটো নিউজটো মানে কভাৰ হৈ যায় সৌভাগ্যজনক কথা হা যেহেতু মিডিয়া বুলি ক'লে চবৰ তাত মোবাইল থাকে প্লাছ আৰু বৰ্তমান যিটো কৈ আছে ডিজিটেল যুগ বুলি কৈ আছে এই মুহূৰ্তত মোবাইল ভিতৰত এলাউ নকৰাকৈ মানে সাংবাদিক আৰু মানে ৰিপৰ্টাৰবিলাকৰ লগত আৰু যি জেনেৰেল পাব্লিক সমানকৈ মানে ছিষ্টেম যি ৰুলছ বনাইছে এইটো আমি ভাল পোৱা নাই আৰু শীঘ্ৰে যিটো সাংবাদিকক মোবাইল দিব লাগে ভিতৰত সোমাব লাগে আৰু যি সময়ত মানে মোবাইল নহ'লে কামেই নহয় আজিকালি চব মোবাইলৰ লগত হয় ডিজিটেল মিডিয়া যিহেতু খুব আগবাঢ়ি গৈছে এইবিলাক চাই মানে এনেকৈ কৰাটো মানে ভাল লগা নাই আৰু কি